Hello everyone. আজি মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি চাওকচোন আমি কি কৰিম কি নকৰিম দেখাও। গৈ আছো এয়া লগত মোৰ মুনু আছে। খেতি কৰা হৈছে, দেউতাই অকমান খেতি কৰিছে। এই খেতিখিনিত আমি চাব যাম। মনমি দেখালে বহু বস্তু আপোনালোকক, এতিয়া মই দেখাম। ইহঁত দুজন যাই আছে খেতি পথাৰত। এই চাওক আপোনালোকে কঠীয়া পাৰিছে। আপোনালোকে চেপা মষ্ট প্ৰবেবলি দেখিছে, এয়া চেপা পাতিছে, জানেই চেপা আপোনালোকে কি হয়। চাওক চেপা পতা হৈছে। চেপা কোনে নাজানে কমেণ্ট কৰি জনাব। এইটো চেপা চেপা চেপাৰ মাছ। এই কঠীয়া পৰা হৈছে চাওক। এইয়া এইটো ভুই ৰোৱা বুলি কয়, ভুই ৰুইছে এইবিলাক। এই আলি বান্ধি দিয়া হৈছে, আলিৰ মাজে মাজে গৈ আছো আমি। এইফালেদি পানী গৈ আছে আগত। এয়া চাওক কি ধুনীয়া পৰিৱেশ। চাওক মুনু, বতাহটো কেনেকুৱা লাগিছে? এয়া চাওক গোটেই খেতি, এইবোৰ গোটেই খেতি। চাব দে ভালকে, ভালকে বুলি কওঁতে ময়ে পৰিম মানে। আৰ্ট লাগিব, আলিত খোজ কঢ়াটো এটা আৰ্ট। ভাল লাগে কেতিয়াবা যান্ত্ৰিকতা বাদ দি আপুনি যেতিয়া খেতি চাবলৈ আহে, খুব এটা ভাল অনুভৱ বুলি ক'ম মই। এয়া খেতি এইখন। এতিয়া এইখন খেতিত আমি সোমাই যাম। সেইবিলাক কঠীয়া, সেইবিলাক কঠীয়া হয়নে? এইবিলাক চাওক কঠীয়া। চাওক কঠীয়া কি ধুনীয়া লাগিছে। হয়, এই চাওক জিকা, জিকা পোৱালি জিকা, জিকা হৈ আছে। লোৱা মনমি লোৱা, এইটো লোৱাচোন। এইটো জিকা হৈছে চাওক, ফ্ৰেছ একদম ঘৰৰ জিকা। এইবিলাক এইবিলাক হৈছে তিয়হ। ইয়াতে দেউতা, এইবিলাক চব দেউতাই কৰিছে। এইটো কি? এইটো তিয়হ, তিয়হৰ ফুল। এইবিলাক তিয়হ লাগিছে নেকি? লাগিব আৰু আধা আধা লাগছি আৰু এইবিলাক ফুল। এইডাল কি? এইডাল দাম দেখাই দিয়া। কোনটো? অ কৃষ্ণ, এইটো বিধান হ'ব মানে পুরো ধুইছি একদম। এই পুখুৰীটোত যাম কাষে কাষে। চব তিয়হ, চব তিয়হৰ খেতি। এইটো কি ফুল? ফুল এইবিলাক এনে আৰু ধুনীয়া লাগিছে। এই ফুলটোৰ এইটো খাই, এইটো এইটো আমি খাইছিলো আগতে। মানে এইটো ভাঙাচোন, কি আছে ভিতৰত? এইটো মানে সেই বাকলটো চেলা। এইটোৱে আছিল, এইটো আছিল, খাইছিলো তো আমি। এইটো খাই, এইটো খাইছিলো আগতে। নাখাবা এইবোৰ। এইটো লোকেল তিয়হ পাই গৈছে। এইটো আৰু এটা তিয়হ লাগি আছে ইয়াতে এটা, দেখা পাইছো, এইটো দেখালো। আৰু এই ভিতৰত এইটো এটা দেউতা। ভিতৰত সেইটো ডাঙৰ হৈছে, দুটা আনিব পাৰিবা। এইটো ভিতৰত সেইকেইটা লোকেল, তাৰমানে লোকেল তিয়হ, টেষ্টেই বেলেগ এইটোৰ। আমি বাকী বজাৰত ডাঙৰ ডাঙৰ তিয়হ খাই থাকোঁ, কিন্তু এইটো আপুনি বাকলিটো খাই দিব পাৰে। পুৰা খাব পাৰা, এতিয়া খাব পাৰা, একো মানে প্ৰব্লেম নাই। এইটো আমি চাটনি বনাই খাম। দুটা পালোঁ আৰু এটা দেউতাই নিলে। ৰোৱনীয়ে ৰুই আছে। এই মই নাযাওঁ।
এই চব ট্ৰেক্টৰে পুৰা হাল মাৰি আৰু ইমান ধুনীয়া বতাহ দিছে মৃদু মৃদু বতাহ আৰু আমাৰ হীৰক দাই পুৰা একদম পুৰা ভাল লাগছে ন তোমাৰ ভাল লাগে এতিয়া যান্ত্ৰিকতা বাদ দি আমি যেতিয়া গাঁৱৰ ঘৰলৈ আহোঁ এইবোৰ বস্তু দেখিব পাওঁ মানে খেতি কঠীয়া ধান ৰুইছে এটা পুখুৰী আছে পুখুৰীটো দেখাব যাওঁ বলক বহুত ধুনীয়া পুখুৰী ব'লা পুখুৰীটো চাই আহোঁ হীৰক দা বোকা খোজ এইবিলাক ঘাঁহ দেখাই দিয়া বহুত ডাঙৰ হৈছে চিঙাটো ভিতৰত সোমাই চাবা দুখ পাবা ধুনীয়া জিকা লাগিছে লোকেল জিকা এইফালেও আছে জিকা এইফালে আছে জিকা শুনিছা এইফালে আৰু জিকা লাগিছে ধুনীয়া জিকা কালাৰে ধুনীয়া ইয়াৰ বজাৰৰ জিকাৰ কালাৰ বেলেগ ইয়াৰ বেলেগ কলম পাৰা জিকা জিকা খাওঁ এইটো এনেকে এনেকে চিঙি দিব লাগে লোকেল জিকা এই নোলাবা এইটো তাৰমানে ভাখৰি বান্ধে বুলি কয় এতে যেতিয়া মানে নহয় এইটো মানে যেতিয়া তাৰমানে ৰোৱা উঠে উঠলি মানে তেতিয়া এইটো ভাখৰি বান্ধে এইটো ভাখৰি বান্ধছি তেতিয়া মানে এইটো মানে নিয়ম আৰু আগৰ পৰাই চলি আহা ভাখৰি বান্ধা নিয়ম এইবিলাক হীৰক দাই একদম খুব ফূৰ্তি লাগি আছে এইবিলাক মানে কঠীয়াবিলাক মানে উঠাই মানে ইয়াতে মানে এনেকৈ জীয়াই থৈ দিয়ে নহ'লে মৰি যাব পাৰে ন পানীত থৈ দিয়ে এই দুদিন তিনিদিনত গ'লে ভালে থাকে আৰু হীৰক দা মানে খুব ফূৰ্তি আৰু একদম পুৰা ফ্ৰেছ হাৱা খোজকাঢ়িছোঁ পথাৰৰ মাজত এইটো হীৰক দা আপুনি খুব ফূৰ্তি পাইছে ন হা বহুত দিনৰ মূৰত যান্ত্ৰিকতা বাদ দি আপুনি গাঁৱত আহি খুব ভাল পাইছে আপুনি আমাৰ হীৰক জ্যোতি ভূঞাই বহুত কাম কৰিছে কিন্তু আজি এইটো বৈ কাটি দে এইটো বৈ বুলি কয় মানে পানীটো যাবৰ কাৰণে এতিয়া আলিটো একে মাজেদি কাটি দিয়ে তাকে বৈ কাটা বুলি কয় নলবাৰীত এতিয়া মানে ঘৰত যাই কিনে আমাৰ আজি ৰান্ধনি হ'ব হীৰক দা বনাব পৰ্ক গাহৰিৰ মাংস কালাৰটো হ'ব অলপ ধুনীয়া কলা কলা খোৱাৰ কাৰণে সিহঁতৰ কাজিয়া লাগি আছে এনে দুয়ো মানে এনি টাইম কাজিয়া কৰি থাকে ই আৰু তাই এনে দুয়ো কেৱল কাজিয়াই কৰি থাকে এতিয়া আমি ইয়াতে মেৰিনেট কৰি থোৱা মাংস এই মাংসটো আমি এতিয়া আৰু আপোনালোকৰ এটা কথা কৈ থওঁ মানে কি বাহিৰত বনোৱা এইটোৱে কাৰণ আমাক ভিতৰত গাহৰি মাংস মায়ে বনাব নেদে বহুত যুঁজি আজি আমি ঘৰত আমাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে গাহৰি মাংস বনাইছোঁ তাকো মানে একদম চাইডকে এপ্ৰুভেল লৈছোঁ আৰু কিবাকে এনে বনাব নেদেই মানে এইগিলাখান তথাপিতো আৰু আমি যুঁজি আজি বনাইছোঁ আৰু ইয়াতে এইটো মানে ভাজি একদম এনেকুৱা হৈ গ'ল ভাজি আছে এতিয়া বৰ্তমান ৰাইজসকল বৰমাৰ গাহৰি আপোনালোকে চাই সুখ পাব আমি খাই সোৱাদ পাম ইয়াতে এটা আমেজ আছে নহৰু আৰু আদাৰ গোন্ধ চব জুই পানীৰ খেলা
Itu kuker itu juice bo. Nggak tahu, lemon flavor. Gurih dia. Lalu dia, oh soju. Pork curry আমার রেডি একদম ধোয়া ওলাইছে আমি নমাই দিলোঁ রেডি হৈ গ'ল এটা আমাৰ খানা বনাই মেলি ৰেডি হৈ গ'ল এটা আমি খাব বহিছোঁ আৰু এইবিলাক কিবা কিবি বনাইছোঁ ঢেৰ আপোনালোকৰ ৰেচিপিবিলাক দি দিম এক্সট্ৰাকৈ ভিডিঅ'ত তো এইটো আমি একদম খাব পৰা গৈছোঁ আৰু খাওঁ কথাগিলা মানে মাজত কথিত মাজত লিখিত হেনাহান হৈছে আৰু আপোনালোকে বেয়া চেয়া নাপাব নলবেৰা মানুহ না আহিয়ে যায় আৰু উপায়তো নাই আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ 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 লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায় বাই বাই